Hey guys, welcome back to my YouTube channel আৰু আপোনালোকে যদিয়া মোৰ মানে আগৰ ভিডিঅটো চাইছে বা কালিও লাইভে আহিছিল যদিয়া আপোনালোকে চাইছে আপোনালোকে নিশ্চয় এইটো গম পাইছে মই মানে ঘৰত নাই মই অলপমান বেলেগ জায়গাত আছো তো একবাৰ জায়গাডোখৰ মানে দেখাই দিছো আপোনালোকক চাও তো কি ধুনীয়া ইফালে পথাৰৰ মাছ তো ইফালে এনেকুৱাকৈ পথাৰেৰে যোৱা এটা ৰাস্তা আৰু ইফালে চাইডত এখন ধুনীয়াকৈ বস্তি কিছুমানৰ ফালে বস্তি বুলি কয় কিছুমানৰ ফালে বাৰী বুলি কয় তো ইফালে কিবা কিবি এনেকুৱাকৈ আৰু ইফালে সেইটো চাইডে আছে কিবা খানুৱা নে গৰু খুটি কিবা আছে মানে বহুত দিন হ'ল ভিডিঅ' দিয়া নাই আপোনালোকে হয়তো জানে মানে মিনি ব্লগ দি আছিলোঁ আৰু এনেকুৱাকৈ লং ভিডিঅ' এটাও দিছিলোঁ কিবা বানপানীৰ ওপৰত মানে যিহেতু ডুবাইত বানপানী হৈ কেনে পূৰা সেই হৈ গৈছে তো তাৰে ওপৰত এটা ভিডিঅ' দিছিলোঁ আৰু যদি আপোনালোকে চোৱা নাই ডিছক্ৰিপশ্যনত লিংকটো আছে বা ইন স্ক্ৰীণতো আহিব তো আপোনালোকে ধুনীয়াকৈ চাই ল'ব আৰু এতিয়া বলক মানে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো আজি যিহেতু আপোনালোকে যোনখন মানে থাম্বনেইল চাই এই ভিডিঅ'টো ক্লিক কৰিছে তো সেইটো গোটেই টপিকটো ধুনীয়াকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম বলক এতিয়া আপোনালোকে হয়তো জানে মানে আমাৰ যিটো এইটো মাহ চলি আছে এপ্ৰিলৰ 20 তাৰিখে মেট্ৰিকৰ ৰিজাল্ট দিছিল তো ধুনীয়াকৈ ৰিজাল্ট দিলে তো ৰিজাল্টত কি হ'ল মানে যিসকলে হয়তো পাছ কৰিলে তেওঁলোকে ধুনীয়া এখন কলেজত এডমিশ্যন ল'ব আৰু কিছুমানৰ হয়তো বেয়া আৰু ভাল দুটা মাজতে আছে মানে বেয়াও হোৱা নাই বা ভালো হোৱা নাই তো এনেকুৱাকৈ দুটাৰ মাজতে আছে মই ক'বলৈ গ'লে সেইটো ডাইৰেক্ট ডিভিজনটোৰ কথা নকওঁ মানে বেয়া আৰু ভাল দুটাৰ মাজতে আছে আৰু যিসকলে মানে বেয়া হ'ল তো ফেল বুলিয়ে কৈছোঁ ধৰক তো তেওঁলোকে আকৌ কম্পাৰ্টমেণ্টেল দিলে সেই কৰিব তো মানে যিসকলে মানে বেয়াই কৰিলে তো তেওঁলোকৰ কি হ'ব তেওঁলোকৰ হ'ব কি জীৱনটোত তাৰ আগতে কৈ দিওঁ যিসকলে মানে কিছুমানে পৰীক্ষাটো বেয়া হয় ন তো তেওঁলোকেতো ভাবে তেওঁলোকৰ জীৱনটো সেইখিনিতে শেষ তো কিছুমানেতো বহুত বেলেগ ব্যৱস্থা লয় মানে কিছুমানেতো একদম সেই কৰিবলৈ চেষ্টা কৰে মৰাৰ মানে আত্মহত্যা কৰাৰে চেষ্টা কৰে কিছুমানে সেইবিলাক কৰাৰ মেইন মানে তেওঁলোকৰ পইণ্টটো কি জানে তেওঁলোকৰ মানে মেইন পইণ্টটো অলপমান সেই লাগিছিল তেওঁলোকৰ মানে সেইবিলাক কৰা মেইন পইণ্টটো হৈছে প্ৰেছাৰ এটা ওপৰুৱা প্ৰেছাৰ পৰি থাকে তেওঁলোকৰ ওপৰত চাওক যিটো মানে তেওঁলোকে পৰীক্ষাটো বা অলপমান বেয়াই হ'ল চাগে তো তেতিয়া মাক দেউতাক ঘৰৰ যিখিনি মানে গাৰ্জেন আছে তো তেওঁলোকে অলপমান বেছি সেয়া কৰে তেওঁক যিটো মানে ষ্টুডেণ্ট আছিল যিটো মানে পৰীক্ষা দিছিল বা কিবা এটা কামত অসফল হ'ল তো তেওঁক এনেকুৱাকৈ প্ৰেছাৰ দিয়া চাওক তো এইটো সামান্য বস্তুটো মানে সামান্য কামটোতে যদি তই সফল হ'ব নোৱাৰিলি তো আগলৈকে কি কৰিবি তো এনেকুৱাকৈ ভাবি আৰু তো যিজনে মানে সেই পৰীক্ষা দিছিল তো সেইজনে মানে সময়ৰ লগত হাৰ মানিব লগা হয় এই হাৰ মানিলে তেওঁ সেনেকুৱা ধৰণৰ মানে কামৰ সন্মুখীন হ'ব লাগে যে আত্মহত্যাই হওক কিবাই হওক তো সেনেকুৱা ধৰণৰ কামৰ সন্মুখীন হ'ব লাগে চাওক সেইবিলাক কৰি পেলাই তেওঁলোকে পাব কি মানে সৰুতে নিজৰ জীৱনটো ধুনীয়াকৈ ধ্বংস কৰা হৈ যায় আৰু তো আত্মহত্যাৰ চেষ্টা হওক কিবা হওক তো এনেকুৱাকৈ নিজৰ জীৱনটো ধ্বংস কৰা হয় তো চাওক বেছিভাগ আমাৰ যিখিনি মানে গাৰ্জেন আছে তো গাৰ্জেনখিনি মই এটা কথা ক'বলৈ বিচাৰোঁ তো যদিহে মানে ল'ৰা ছোৱালীজন মানে কিবা অকণমানত কিবা সেই হয় তো ঘৰুৱা প্ৰেছাৰটো আপোনালোকে বহুত দিয়ে মানে ক'ব তই এইখিনিতে কৰিব নোৱাৰিলি সেইখিনিতে কৰিব নোৱাৰিলি সেইটো তো মই বেলেগ গাৰ্জেনৰ কথা ক'বলৈ যোৱা নাই মানে আমাৰ ঘৰতে মা দেউতাই সেনেকুৱাকৈ কয় মানে তো এইখিনিতে তই এনেকুৱাকৈ কৰিব নোৱাৰিলি বা তই নপঢ় কিবা কিবি তো বহুত কথা আহি পৰে তো এইখিনিতে চাওক যে পঢ়ি শুনিয়ে যে পাছ কৰি যে ডাক্তৰ বা ইঞ্জিনিয়াৰ বা উকিল বা পুলিচ কিবা এটা এনেকুৱাকৈ হ'ব লাগিব তো ক'তোতো লিখা নাই এনেকুৱাকৈ বা ডাক্তৰে হ'ব লাগিব তই বা পুলিচে হ'ব লাগিব যদি অকল মানুহ মানে পঢ়ি কেনে ডাক্তৰ ইঞ্জিনিয়াৰ উকিল তো আপোনাৰ কিবা সেনেকুৱাকৈ উচ্চ পদবী পুলিচ কিবা কিবি তো এনেকুৱাই হ'ল হয় তো আমাৰ যিবিলাক মানে ঘৰৰ কাম আছে তো মই উদাহৰণস্বৰূপে ক'বলৈ গ'লে আমাৰ ঘৰৰ যোনখন টিংখিলাই মিস্ত্ৰী এই কাঠৰ মিস্ত্ৰী কোন হ'ব বা ৰং মিস্ত্ৰী কোন হ'ব কোনে কৰিব তো আপুনিও যদি ইঞ্জিনিয়াৰ ময়ো যদি ইঞ্জিনিয়াৰ আপুনি যদি ডক্তৰ আপুনি ময়ো ডক্তৰ তো এনেকুৱাকৈ সি ডক্তৰ অমুক ডক্তৰ অংকু ডক্তৰ কোনোবা ডক্তৰ চব ডক্তৰে যদি হয় তো এই ৰং মিস্ত্ৰী কোন হ'ব ঘৰৰ বা হেৰি মিস্ত্ৰী কোন হ'ব তো এইটো ভাবিব লাগিব আৰু এতিয়া আপোনালোকে নাভাবিব যে মই আপোনালোকক পঢ়িব হাক দিছোঁ বা ইঞ্জিনিয়াৰ হ'ব হাক দিছোঁ তো এনেকুৱাকৈ নাভাবিব মই জাষ্ট কথাটো উদাহৰণটো মই চাপ'জ এটা উদাহৰণ দিছোঁ যে আপোনালোকে ইমান যে প্ৰেছাৰ দিয়ে তো সেইটো কৰাতকৈ তো চাওক এজন মানুহৰ অকল পঢ়াটোৱে মানে সেই নাথাকে মানে পঢ়ি শুনিয়ে যে সেই কৰিব সেইটো নাথাকে মানে চবৰে নিজৰ কিবা এটা ইচ্ছা থাকে নিজৰ কিবা এটা হবি থাকে যে কিছুমানে তো চাওক আমাৰ এটা উৎকৃষ্ট উদাহৰণ দি দিছোঁ আমাৰ পিপৰা দোকানৰ এজন ল'ৰা প্ৰসন্ন দা তেওঁ সৰুৰ পৰাই মানে সেইবিলাকত চখ আছে মানে ইলেক্ট্ৰনিক বস্তু কিবা গাড়ীয়ে হওক চাইকেলে হওক কিবা সেনেকুৱাকৈ বনাই যায় থাকে তেওঁ এবাৰ 2018 চনত এখন পানীৰে চলোৱা গাড়ী বনাইছিল তো ভাবক পানীৰে চলোৱা গাড়ী আজিলৈকে ক'তো ওলোৱাই নাই তেওঁ নিজৰ ব্ৰেইনেৰে তো নিজে এটা মেচিন এটা উদ্ভাৱন কৰিছে
যিটো মেচিনৰ সহায়ত মানে পানী ভৰালে গাড়ী এখন চলি যায়, মানুহ এজন উঠি যাব পাৰে বা এজন বা দুজন বা তিনিজন বা চাৰিজন মানুহ উঠি যাব পাৰে এখন গাড়ীত, তাকো পানীৰে চলে। তো চাওক কেনেকুৱা ব্ৰেইন হ'ব লাগে। তেওঁ যে মই এইখিনিতে কৰিছোঁ, তেওঁ কোনো ধৰণৰ ITI ষ্টুডেণ্ট নহয় বা এনেকুৱা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট নহয়। তেওঁ নিজৰ মাথাৰে নিজৰ ঘৰতে যিখিনি পাৰে সেইখিনি কৰিছে। তেওঁ পঢ়িও আছে, লগতে সেইবিলাকো কৰি আছে। তো সেনেকুৱা হ'বলৈ শিকক। তো চাওক, এইটো আপোনালোকে এতিয়া কমেণ্ট কৰিব যে তই নিজেনো কি হৈছ। তো চাওক, ময়ো মানে ক'বলৈ গ'লে সেয়ে, মই কাৰোবাক মানে সেই কৰিবলৈ যোৱা নাই, হ'লেও মানে নিজেও কৰি আছোঁ যিখিনি পাৰি। তো আপোনালোকক কৈ আছোঁ, এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক বা আপোনালোকৰ যোনখিনি মানে গাৰ্জেন আছে, গাৰ্জেনখিনি ৰিকুৱেষ্ট কৰোঁ যে তো আপোনালোকৰ ল'ৰা বা ছোৱালীজনে এনেকুৱাকৈ প্ৰেছাৰ নিদিব। কাৰণ তেওঁলোকৰো মাইণ্ডত কিবা নহয় কিবা এটা থাকে। তো ধুনীয়াকৈ তেওঁলোকে কিবা এটা নহয় কিবা এটা কৰিব পাৰে। তো তেওঁ যদিহে পঢ়িব নোৱাৰে, তেওঁতো ছবি আঁকিব পাৰে বা গান গাব পাৰে। তো সেনেকুৱাকৈ কিবা নহয় কিবা এটা প্ৰতিভা আছে। এনেকুৱাকৈ প্ৰতিভা নহয়, তেওঁক মানে ভগৱানে সেনেকুৱা এটা টেলেণ্ট দি খেলাইছে। মানে যেতিয়া তেওঁ জন্ম হৈছে এইখন পৃথিৱীত, তো সকলোৰে নহয়, সকলোৰে মানে এটা কিবা নহয় কিবা এটা টেলেণ্ট থাকে, যিটো তেওঁলোকে দেখুৱাব নোৱাৰে। মানে তেওঁলোকে মানে সেই কৰিব নোৱাৰে। তো সকলো মানুহৰে কিবা নহয় কিবা এটা টেলেণ্ট আছে। তো তেওঁলোকে সেইটো মানে প্ৰতিভাটো বিকশিত কৰক মানুহৰ। এইখিনিতে এটা কথা মানে চাওক, তো আপোনালোকে যদিহে মানে মেট্ৰিকত বা কিবা এটা পৰীক্ষাত ফেইল হয়, নতুবা কিবা এটা কামত অসফল হয়, তেতিয়া চাওক, তো সমাজখনে তেওঁলোকক লাজ দিয়ে বা তই অমুক হ'ব নোৱাৰিলি, তমুক হ'ব নোৱাৰিলি, কি কথা এইবিলাক। তো যেতিয়া আপোনাৰ হাতত যেতিয়া টকা থাকিব, যেতিয়া পাৱাৰ থাকিব, তেতিয়া আপোনালোকৰ সমাজে কোনো এটা কথা এনেকুৱাকৈ নকয়, বৰঞ্চ সমাজ আপোনাৰ লগত থাকিব। সেইটো কাৰণে কৈছোঁ, আপোনালোকে যে এটা কামত অসফল হৈ ভাগৰি নাযাব। যাতে এইটো আপুনি মানে, এইটো মই ডাইৰেক্ট মেট্ৰিকৰ ৰিলেটেড বুলিয়ে কোৱা নাই, মানে গোটেই যি কামতে নহয় আপোনালোকে অসফল হৈছে, তো আকৌ নেক্সট বাৰ চেষ্টা কৰক, যিহতে নহওক। তো আপোনাৰ যিটো টেলেণ্ট আছে সেইটো খটুৱাওক আপুনি, যিটো মানে আপোনাৰ ইচ্ছা, তো সেইটো কৰক আপুনি। তো সেইটো কৰিলে আপুনি নিশ্চয় এদিন সফল হ'বলৈ পাৰিব। সেইটো কৰি আপুনি এদিন সফল হ'লে, যেতিয়া আপোনাৰ হাতত মানে পাৱাৰ আহিব, তো তেতিয়া অকল মা দেউতা বা গাৰ্জেন বুলিয়ে নহয়, গোটেই সমাজে আপোনাক আঁকোৱালি ল'ব। যেতিয়া আপোনাৰ হাতত যেতিয়া মানে গোটেই পাৱাৰ থাকিব বা শক্তি থাকিব বা টকা পইচা কিবা কিবি হাবি যাবি, তো সকলো থাকিব। তেতিয়া আপুনি মানে এইটো ভিডিঅ'ৰ পৰা মই ইয়াকে কৈছোঁ, যিটো মানে আপোনাৰ ইচ্ছা, যোনটো মানে মনৰ কামনা, তো আপুনি মানে যিটো কাম কৰি ভাল পায়, তো সেইটোৱে কৰক আপুনি জীৱনত। বহুতে হ'ল মানে কথা এনেকুৱা মেট্ৰিকৰ হয়তো কিবা হয়তো এতিয়া বহুতে সুধিব হয়তো তই মেট্ৰিকত কি ডিভিজন পাইছিলি। মই তাৰ সোধাৰ আগতে কৈ দিওঁ, মানে মই মেট্ৰিকত পাইছিলোঁ ফাৰ্ষ্ট ডিভিজন, কিবাকে টানিমুনি। আৰু মোৰো মানে ইমান পঢ়া শুনাৰ ইমান এটা ইচ্ছা নাই। মই মানে বেছিভাগ এইবিলাক ভিডিঅ' হওক, ফটো হওক, এইবিলাক কামত জড়িত থাকি ভাল পাওঁ, বা মেকানিকেল কিবা অলপমান সেই কামত। তো সেইকাৰণে ভাবিছোঁ মানে মই মেট্ৰিকটো দি উঠি কেনে মই ITI কৰিলোঁ হয়, মানে যিটো আমাৰ ITI কোৰ্চ থাকে, তো 3 বছৰীয়া। তো মেট্ৰিকটো দি উঠি কেনেও কৰিব পাৰি, কিন্তু মানে আজিকালিৰ ক্ষেত্ৰত বৰ্তমান মানে হায়াৰ ছেকেণ্ডাৰী যোনখন মানে চাৰ্টিফিকেট, ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ পঢ়ি যিখন মানে ফাইনেলটো দি কেনে যোনখন মানে চাৰ্টিফিকেট পোৱা যায়, তো সেইখনৰ গুৰুত্বটো অলপমান বঢ়াই দিয়া বুলি কৈছে, মানে ঘৰৰ পৰাও কৈছে বা চৰকাৰৰ ফালৰ পৰা তেনেকুৱাকৈ কৈছে। তো সেইকাৰণে ভাবিছোঁ হায়াৰ ছেকেণ্ডাৰীটো ধুনীয়াকৈ পঢ়িলোঁ, আৰু এইবাৰ মানে মই ধুনীয়া ফাৰ্ষ্ট ইয়াৰ এক্সাম দিলোঁ। ফাৰ্ষ্ট ইয়াৰ এক্সামো সিমান এটা ভাল হোৱা নাই। তো মানে ছেকেণ্ড ইয়াৰত উঠিম বুলি এটা আশা আছে। তো ছেকেণ্ড ইয়াৰ উঠি ফাইনেলটো দি কেনে, তো মই 3 বছৰ ধুনীয়াকৈ ITI কৰিম, তো কিবা কিবি কৰিম। তো ITI কৰিলেও মই ভিডিঅ' বনোৱাটো বাদ নিদিওঁ, কাৰণ মোৰ এইটো এটা হবি, আৰু মই এইটো কাম কৰি ভাল পাওঁ। আৰু মই ঘৰতো কৈছোঁ যে মই এনেকুৱা ধৰণৰ কাম কৰিম বা ভিডিঅ'ৰ কাম কৰিম, বা মানে সেই আৰু আপোনালোকে হয়তো বুজি পাইছে। তো মানে এনেকুৱা কাম কৰিম মই, যিটো মানে এই কামবিলাকৰ মই ঘৰৰ পৰা ধুনীয়াকৈ পাৰ্মিশ্যন লৈ লৈছোঁ, আৰু মই ধুনীয়াকৈ ভিডিঅ' কৰি যাই আছোঁ, আৰু আগলৈকেও ধুনীয়াকৈ ভিডিঅ' কৰি যাই থাকিম। তো সেইখিনিয়ে আৰু এইটো আছিলে এখন মানে এনেকুৱা পথাৰৰ মাজৰ পৰা, মই যিটো ঘৰত নাই আপোনালোকক কৈছোঁৱে। তো ইয়াৰ পৰা এটা ভিডিঅ' ধুনীয়াকৈ দিলোঁ, আৰু মই কালি মানে ঘৰলৈকে যাম ধুনীয়াকৈ, তাত যাই কেনে ধুনীয়া ব্লগ আহিব আমাৰ। মানে কৈছিলোঁ আগতে, আপোনালোকে হয়তো চাইছে মিনি ব্লগবিলাকত, আমাৰ মানে এখন লটাৰী খেলা হ'ব। তো আজি হৈছে 25 তাৰিখ, 25 তাৰিখ নেকি, 25 তাৰিখ নহয়, তো চৰি 26 তাৰিখ আজি। তো 27, 28, 29 তাৰিখে আমাৰ ধুনীয়াকৈ লটাৰী খেলাখন আহি আছে। তো ধুনীয়াকৈ লটাৰী খেলাখনৰ মানে একদম ফ্ৰণ্টৰ পৰা একদম শেষলৈকে, মানে ফাৰ্ষ্টৰ পৰা শেষলৈকে ধুনীয়াকৈ এটা ব্লগ দিম। তো আপোনালোকে চাব বুলি আশা কৰিলোঁ। তাৰপিছত ধুনীয়াকৈ প্ৰেংক কল আহি আছে, আৰু কাক প্ৰেংক কল লাগে আপোনালোকে কমেণ্ট বক্সত জনাই দিব। ধুনীয়াকৈ প্ৰেংক কলবিলাক কৰিবলৈ চেষ্টা কৰিম। আৰু এতিয়া ব'লক মানে জোৰ চলি তললৈকে যাওঁ। মানে ইফালৰ পৰা আহিছিলোঁ মই অলপমান ইফালে মানে ভিডিঅ' বনাবলৈ পথাৰৰ ছাইডত। তো এতিয়া ধুনীয়াকৈ ঘৰত যাওঁ, কিবা কিবি ভিডিঅ' এডিট কৰিম, তো আপোনালোকক দিব লাগিব ধুনীয়াকৈ। তো এতিয়া ব'লক ঘৰলৈকে যাওঁ নহয়, ভিডিঅ'টো ধুনীয়াকৈ এইখিনিতে শেষ কৰিছোঁ। আৰু এই ভিডিঅ'টোৰ পৰা যদিহে কিবা অলপমান আপোনালোকে জ্ঞান
অকণমান হ'লেও কিবা এটা বুজি পাইছে তো ভিডিঅ'টো ধুনীয়াকৈ লাইক কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু এজনক আপোনালোকে শ্বেয়াৰ কৰি দিব যদি আপোনালোকে বেয়া নাপায়। তো গাইছ এইটোৱে আছিলে এটা সৰু ভিডিঅ'। যদি এই ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাগ্ৰামৰ লিংকটো ধুনীয়াকৈ বায়'ত মানে ডেছক্ৰিপশ্যনত দিয়া আছে, তো আপোনালোকে গৈ ফ'ল' কৰি দিব। দিয়ক আজিলৈকে বাই বাই, জয় আই অসম।